নমস্কাৰ, মই ৰাংঢালী ছোৱালী। আজি এবছৰৰ পাছত মানে 2024 চনৰ 11 ডিচেম্বৰ তাৰিখে আমি আমাৰ সপোনৰ নিজৰ ঘৰটো লৈছিলোঁ। দেখি কংস ৰাজা ভগী ৰথেশ্বৰী ঘোঁৰা ৰধ ৰীলা বাঘ জৰি বেৰি যাই সুবৰ্ণৰ ৰথ পখত মৃদংগ গোমুখ শংখ বাৱে নামত ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিলা কাষী বাণী যাহতে পথত যাক লৈয়া যাক কংস শুনৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ শুনিয়া নিষ্ফল কংসে ঠাণ্ডা লৈলা তুলি দৈৱগীৰ কেশত ৰিলা